Hello guys, welcome back to my YouTube channel Avida Vlog. আজি মই দেৰগাঁৱত ৰাইট হোষ্টেললৈ গৈ আছোঁ। আজি দেৰগাঁৱৰ ৰাইটৰ বাকৰিত 26 মানে আজিৰ পৰা কাইলৈৰ ভিতৰত এখন বিহু সন্মিলন অনুষ্ঠিত কৰা হৈছে। গতিকে তাত কেনেধৰণৰ দৃশ্যাংশ এটা দেখাবলৈ চেষ্টা কৰিম। মই আজি কলেজ গৈছোঁ যিহেতু, গতিকে তাত সুন্দৰ সুন্দৰ নৃত্য পৰিৱেশন কৰিব, বিহু নৃত্য, গতিকে হুঁচৰি আদি এইবিলাক দেখাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ পৰা আৰম্ভ হৈছে আমাৰ দেৰগাঁও ৰাইটৰ বাকৰিত যিটো বিহু সন্মিলন অনুষ্ঠিত কৰা হৈছে সকলোৰ। গতিকে আমাৰ সকলো ল'ৰা ছোৱালীবিলাকে কেনেধৰণে নৃত্য পৰিৱেশন কৰিব ভিডিঅ'টোত দেখাই থাকিম। ঠিক আছে গাইছ, ভিডিঅ'টো চাই থাকিব। চ' বন্ধুসকল গৈ আছোঁ। গতিকে 10 কিলোমিটাৰ যাব লাগিব, প্ৰায় খোজেৰে যাব লাগিব হা। খোজকাঢ়ি গৈ পেলাই আমি পাবগৈ লাগিব পকালিত। তাৰ পৰা আমি বেটেৰীগাড়ীত যাম। বেটেৰীগাড়ীৰ পৰা আকৌ 10 কিলোমিটাৰ যাব লাগিব, তাৰপিছতহে দেৰগাঁও যাব লাগিব। আৰু মেইন ৰোডৰ পৰা দেৰগাঁৱলৈ প্ৰায় 25 কিলোমিটাৰ হ'ব। টোটেল 25 কিলোমিটাৰ মানে 50 কিলোমিটাৰ টোটেল ট্ৰেভেল কৰি যাব লাগিব হোষ্টেললৈ। গতিকে হোষ্টেলত পোৱাৰ পিছত আৰাম লাগিব আৰু অকণমান যাব পাৰিম। তাৰপিছত কলেজ যাব লাগিব। আৰু কলেজত যিটো বিহু সন্মিলন হৈ আছে সেইটো দেখাবলৈ চেষ্টা কৰিম। গতিকে গাইজ ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণৰূপে, সুন্দৰকৈ ধুনীয়া ধুনীয়া বিহু নৃত্য কৰিব সকলোৱে। গতিকে ভিডিঅ'টো চাই থাকিব। এইজনী মোৰ ৰাইঅ বুলি কয়, ৰাইঅ আইতা। হেল্ল' দিদি, হাই হাই। হেল্ল' বাই 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 নহয়, হাই হাই দিয়া। হাই হাই কেনেকুৱা? ভালে ভালে কথা কৈছে। গতিকে আইতা এজনী লগ পাইছো, ভালে আছে। এটি আমাৰ ভণ্টি স্কুল যাব ওলাইছে, দেখিছ নাই কিমান ধুনীয়া কথা। গতিকে পঢ়া শুনা ভালকে কৰিছে। আজিকালি ল'ৰা ছোৱালীবোৰ আজিকালি উন্নত হৈছে, মানে চিন্তা কৰিব পাৰিছে পঢ়া শুনা। আমাৰ আইতাই থবলৈ যায় একদম। ঠিক আছে আইতা, বাই 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 বাই। ঠিক আছে ঠিক আছে গাইজ, ভিডিঅ'টো চাই থাকিব। গতিকে মই পৰিৱেশটো দেখাই থাকিবলৈ চেষ্টা কৰিম। অ'কে ঠিক আছে গাইজ। চ' ফাইনেলি গাইজ আহি থাকোঁতে ৰাজীৱ দা ভ্লগক লগ পাইছোঁ। ৰাজীৱ দা মানে ইয়াৰো ইউটিউব চেনেল এটা আছে, ৰাজীৱ দা ভ্লগ বুলি। গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ল'ৰা পোৱালিটো। গতিকে স্কুল গৈছে, ভাল লাগিছে। গতিকে যাব লাগে স্কুল, হয় নাই? হাই হাই দি দিয়া, হাই হাই দিয়া। চেনেলটো ছাবস্ক্ৰাইব কৰিবি ক আকৌ। চেনেলটো ছাবস্ক্ৰাইব কৰিবি আৰু লাইক কৰিবি আৰু শ্বেয়াৰ কৰিবি, হয় নাই? গতিকে বহুত কষ্ট ভিডিঅ' বনাইছোঁ। গাইজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু দেই। গাইজ ৰুমত পাই গ'লোঁ, এই হোষ্টেলত সোমাই গ'লোঁ। গাইজ এতিয়া আমাৰ ৰাইটৰ মানে বাকৰিত বিহু হ'ব, বিহু সন্মিলন হ'ব। গতিকে বিহুটো দেখাবলৈ চেষ্টা কৰিম। গতিকে ধুনীয়াকৈ বিহু দেখাম আৰু। ফাইনেলি আমি যাবলৈ ওলাই থাকোঁতে চন্দ্ৰদাক লগ পালোঁ। চন্দ্ৰদা আজি কৈ দিয়ে উদ্দেশ্য ব্যাখ্যা সভাখনৰ। আজি আমাৰ ডায়েটত বহাগ বিহু উপলক্ষে গোটেই অনুষ্ঠান পাতিছে, দুদিনীয়া কাৰ্যসূচী। তাই আজি প্ৰথম দিন। আজি আমাৰ পতাকা উত্তোলন হ'ব, তাৰপৰা ফুড ফেয়াৰ হ'ব, আৰু বৰ বিহুৱতী প্ৰতিযোগিতা হ'ব। আমাৰ অভিয়ে বৰ বিহুৱে নাচিব, আপোনালোকে চাব, সকলো আহিব একদম পুৰা। কেনেকুৱা একদম বৰ ধুনীয়া নাচিম আকৌ। আমি সকলোৱে নাচিম। আপোনালোকৰ পিছত লগ পাম, তাত দেখাম। ঠিক আছে গাইজ, ফাইনেলি আমি আহি আছোঁ ধুনীয়াকৈ। মোৰ লগত আছে ৰঘু অংকু। যেতিয়া আমি আহি আছোঁ দেখিব পাৰিছে, আমি হোষ্টেলৰ পৰিৱেশ চাৰিওফালে দেখিছ, সেউজীয়া হৈ আছে, সেউজীয়া গছ গছনি ভৰা। পৃথিৱীখন সদায় সেনেকা সেউজীয়া হৈ জীপাল হৈ থাকিব লাগে। তাতে আকৌ দায়িত্বৰ বাকৰিত আমাৰ পাতিছে বহাগৰ মানে বিহু সন্মিলন মানে আৰু বহাগী মেলা বুলি কয়। তাত পিঠা মেলা আয়োজন হ'ব, চব হ'ব, দেখাবলৈ চেষ্টা কৰিম। আমাৰ বাইদেউক লগ পাইছোঁ, বাইদেউ ভালে লাগিছে আপোনালোকৰ ন? কেনেকা ভালে লাগিছে বাইদেউ? ঠিক আছে বাইদেউ, বিহু আজি ভালকে দিনটো পাৰ হওক, তোমালোকৰ ভালকে কামখিনি কৰিবা। ঠিক আছে বাইদেউ, থেংক ইউ মেম। ফাইনেলি মঞ্চত উপস্থিত হৈ গ'লোঁ। ৰঙালী বিহু সন্মিলন লিখা আছে। আজি কেনেকা লাগিছে? অতি ভাল। বহুত দিনৰ মূৰত আমি প্ৰতিষ্ঠানত বিহু উদযাপন কৰিবলৈ গৈছোঁ। 2014 চনত কৰিছিলোঁ। তাৰপিছত বহুত দিন কৰা নাই, সেইকাৰণে সকলোৰে মনবিলাক বিৰাট প্ৰফুল্লিত হৈ আছে, ৰঙিয়াল হৈ আছে। আমি খুব সুখী। সকলোকে দেখি চাগে তোমাৰ নিশ্চয়কৈ লাগিছে আজি কিমান ভাল লাগিছে। আৰু বিশেষকৈ লিচুৰ তলত এই যিটুকুৰ জেগাত ইমান সুন্দৰকৈ মঞ্চখন সজোৱা হৈছে,
আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল বৰ সুদূৰকৈ সাজি কাচি আহিছে। সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে দিনবোৰ খুব ভালে যাওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই বছৰটো সকলোৰে কাৰণে মংগলময় হওক। আৰু কি ক'ম, হ'ব ঠিক আছে বাইদেউ। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ আমাৰ কমিটিৰ ভাইচ প্ৰেচিডেণ্ট আৰু আমাৰ জ্যেষ্ঠ প্ৰবক্তা ধৰিত্ৰী বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। উত্তোলন হৈ যোৱাৰ পিছত আমাৰ বিহুসকলে ইয়াত এটি ঘাট মাৰিব, বুজি পাইছে নহয়? হুঁচৰি পদৰ ঘাট মাৰিব, পতাকা উত্তোলন কৰিব। পতাকা উত্তোলন কৰা শেষ হোৱাৰ পিছত আমি সকলোৱে তেখেতসকলে এটা ঘাট মাৰিব। তাৰপিছতে আমি উত্তোলক মহোদয়া এষাৰি শুভেচ্ছামূলক বক্তব্য আমি আগবঢ়াবলৈ অনুৰোধ জনাম। প্ৰথমতে আমি ধৰিত্ৰী বাইদেউক পতাকা উত্তোলন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছো। দিছিলে হলে বৰষুণ দিয়াৰ কাৰণে আমাৰ হুঁচৰিটো সম্পূৰ্ণ নহ'ল হয় নাই, মানে নুঘূৰিলে। ত' এতিয়া আমি হুঁচৰিটো দেখাম হয় নাই, মানে হুঁচৰিটো ঘূৰিব এতিয়া আছে আমাৰ পিঠাৰ মেলা। তাতে আমাৰ গ্ৰুপ ৱাইজ পিঠা থলুৱাভাৱে প্ৰস্তুত কৰা যি আমাৰ বিহুত যি মানে আমি ব্যৱহাৰ কৰোঁ পিঠাৰ মেলা হ'ব। আৰু সেই মেলাত যি জয়ী হ'ব মানে পুৰস্কৃত কৰা হ'ব হয় নাই। আমাৰ মানে অসমীয়া সমাজত মানে থলুৱাভাৱে বনোৱা হয় নাই, থলুৱাভাৱে বনোৱা পিঠাবিলাক দেখাব। গতিকে তাত ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম কি কি পিঠা আহে। ফাইনেলি গাইজ মই পিঠা মেলাত উপস্থিত হৈ গ'লোঁ। ইয়াত গতিকে দেখিব পাৰিছে ইয়াত পিঠা মেলত আয়োজন হোৱাৰ বিভিন্ন গ্ৰুপৰ সদস্যবিলাক নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। তেওঁলোকে নিজৰ নিজৰ পিঠা পনাবিলাক সজোৱাত ব্যস্ত হৈ আছে। গতিকে আমাৰ অসমীয়াৰ সমাজত থলুৱাভাৱে প্ৰস্তুত কৰাৰ পিঠা পনাসমূহ তেওঁলোকে সজাই পৰাই তোলা হৈছে। গতিকে তেওঁলোকে এই গোটেই পিঠাবিলাক তেওঁলোকে নিজেই ঘৰতে প্ৰস্তুত কৰি আনিছে, নিজেই। গতিকে তেওঁলোকৰ যিটো কষ্ট সাধ্য, গতিকে তেওঁলোকে আজি এই পিঠা মেলাৰ জৰিয়তে তেওঁলোকে স্বীকৃতি প্ৰদান কৰা হ'ব। গতিকে ইমান ধুনীয়াকৈ ইয়াত বিভিন্ন ধৰণৰ অসমীয়া সমাজত প্ৰচলিত হোৱাৰ আঞ্জা জুতি চব দেখাবলৈ পোৱা যাব। গতিকে ইয়াত বিভিন্ন ধৰণৰ পিঠা যেনে ঘিলা পিঠা, তেল পিঠা, চুঙা পিঠা, টেকেলি পিঠা আৰু নেপালী পিঠা ইত্যাদি আৰু ইয়াৰ পিঠা মেলাখনতেই দেখিব পোৱা যাব। গতিকে তেওঁলোকে নিজৰ জীৱনৰ বৃত্তিমুখী কৰি তুলিবৰ এটাৰ মানে পথ হিচাপে বাছি ল'ব পাৰিব। গতিকে পিঠা পনাবিলাক দেখিব পাইছে ভিডিঅ'টোত। গতিকে গাইজ ভিডিঅ'টো এনজয় কৰক আৰু আমাৰ অসমীয়া সমাজত প্ৰচলিত হোৱাৰ পিঠাবোৰ সৈতে চিনাকি হোৱা সুযোগ লওক। গতিকে গাইজ ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। এইটো কি
হা হা তিল পিঠা আৰু কি আছে তহঁতৰ স্পেচিয়েল কি স্পেচিয়েল মাটিত কি আছে এইটো কি পুৰা ভাত ন কিমান কি পিঠা আছে ইয়াৰে মই কালি টেষ্ট কৰিলোঁ লিখা আছে পচলা ভাজি খৰিচা কঁঠালৰ মুচি কচু থুৰি আৰু কণ বিলাহী পিটিকা পোৰা মাছৰ পিটিকা পোৰা আলু পিটিকা মাটি দাইলৰ খাৰ মুৰ্গী মাংস এইটো মিলপিঠা চিনি পাইছো গাম খাৰুৰ পৰা মই এইটো কি লাৰু কয় নাৰিকল আৰু গুড়ৰ লাডু মিক্স মই খাইছো হা So finally guys, আজি দিনটোৰ কাৰ্যসূচী শেষত so কাইলৈ আছে কাইলৈ এই সামৰণি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে গতিকে গোলাঘাট দেৰগাঁও ডাইটত পদূলিত গতিকে দুদিনীয়াকৈ বিহু কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে গতিকে আজি ফাৰ্ষ্টৰ দিন আছিলে গতিকে আজিলৈ ইমানতে অন্ত পৰিল গতিকে কাইলৈ সামৰণি অনুষ্ঠান আছে গতিকে কাইলৈ কি কি হয় তাত দেখাবলৈ চেষ্টা কৰিম ঠিক আছে গাইজ ভিডিঅ'টো ইমান পৰলৈকে চাই থকাৰ কাৰণে মোবাইলৰ পৰা ধন্যবাদ থাকিল চ' গাইজ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ এণ্ড কৰি দিব একদম নাপাহৰিব ঠিক আছে বাই বাই